এনেকুৱা আপোনালোকৰ লগত হয়নে উইকেণ্ড আহিছে বাট ক'ৰবাত যাব লাগে আৰু ভাবি আছে যে ক'ত যাব ঠিক সেনেকৈ মই ৰিচাৰ্চ কৰোঁতে এটা জেগাত আহি পালোঁ চেৰাপুঞ্জীৰ পৰা এৰাউণ্ড 15 কিলোমিটাৰ্ছ দূৰত য'ত নেকি ইমান ধুনীয়া ৱাটাৰফলছ আছে আৰু এই জেগাটো যে এনেকুৱা জেগাত আছে মই কেতিয়াও ভবা নাছিলোঁ অকণমান অফবিট হয় ট্ৰেকিং 15 to 20 মিনিটছ কৰিব লাগে আৰু ট্ৰেকিং কৰাৰ পিছত যোনটো আপুনি ভিউ পাব সেই ভিউটো ৱৰ্থ ইট হয় এবাৰ ভিডিঅ'টো কমপ্লিট চাওক আৰু আপোনালোকে নিজে ক'ব যে জেগাটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব মই ৰিজৰ্টটোৰ নাম আৰু ফোন নম্বৰ কমেণ্টত পিং কৰি দিম থেংক ইউ